নমস্কাৰ প্ৰথমতে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই আপোনালোকৰ মাজত শিঙি মাছৰ সৈতে ভেদাইলতা আৰু নৰসিংহৰ খুব ধুনীয়া জোলৰ ৰেচিপি এখন লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ শেষলৈকে চাব আজি ৰাতিপুৱাই দেউতাই মাছৰ বেপাৰীৰ পৰা শিঙি মাছ কিনি লৈ মোক কৈছে আজি বোলো ভেদাইলতাৰ লগতহে মাছ খাব সেয়ে মায়ে মাছকেইটা সোনকালে বাছি কাটি ধুই মেলি মোক যোগাৰ কৰি দিছে এয়া মই ভেদাইলতাৰ পাতকেইটা চিঙি ধুই মেলি চাফা কৰি লৈছোঁ ভেদাইলতাৰ গুণটো যদিও খুব বেয়া ৰন্ধাৰ পিছত সম্পূৰ্ণ ওলোটা হৈ উঠে ৰন্ধাৰ পিছত খাবলৈ সোৱাদ ভৰা হৈ উঠে ভেদাইলতাৰ এই ঠাৰিবোৰ যে এইবোৰ যদি পুতি দিয়া হয় দুয়োফালে আগুলাই তেতিয়া গজি উঠিব আৰু এনেদৰেও ভেদাইলতা ঘৰতেই ৰুই ল'ব পাৰি ঠিক তেনেকৈয়ে নৰসিংহৰ পাতকেইটাও ধুই মেলি চাফা কৰি লৈছোঁ এতিয়া নৰসিংহ আৰু ভেদাইলতা দুয়োখিনিয়ে মিক্সিত দি পকা জলকীয়া কেঁচা জলকীয়া আদা নহৰু আৰু জালুকৰ গুটিৰ সৈতে অকণমান পানী দি পিচি লৈছোঁ এয়া চাওক আটাইখিনি খুব ধুনীয়াকৈ মিহি হৈ তৈয়াৰ হৈ উঠিছে এতিয়া ধুই থোৱা মাছখিনিত নিমখ আৰু হালধি অকণ দি সানি লৈ 10 মিনিটৰ কাৰণে মেৰিনেট কৰি থৈছোঁ কেৰাহীটো গৰম হ'ব দিছোঁ আৰু তাত সৰিয়হ তেল অকণ দি আটাইকেইটা মাছ ভালদৰে ভাজি লৈছোঁ এয়া মাছকেইটা ভজা হৈ উঠিছে এতিয়া সেই একেখিনি কেৰাহীৰ একেখিনি তেলতে জিৰা গুটি কেইটামান ছটিয়াই লৈ তাত পিঁয়াজ অকণ দি অলপ সময়ৰ কাৰণে ভাজি লৈছোঁ লগতে এটা পকা জলকীয়াও দিছোঁ এতিয়া আটাইখিনি পিচি লোৱা ভেদাইলতা আৰু নৰসিংহৰ পেষ্টখিনি দি পানী অকণ দি উতলাব দিছোঁ এতিয়া অকণমান হালধি গুড়ি সোৱাদ অনুসৰি নিমখ আৰু ধনিয়া পাউডাৰ অকণ ছটিয়াই লৈ 5 মিনিটৰ কাৰণে উতলাব দিছোঁ এয়া চাওক ভালদৰে উতলি উঠিছে এতিয়া মই ইয়াতে আটাইকেইটা মাছ দি দিছোঁ 2 মিনিটৰ বাবে আকৌ এবাৰ উতলাই লৈছোঁ এয়া চাওক আমাৰ ভেদাইলতা আৰু নৰসিংহৰ সৈতে শিঙি মাছৰ জোলখন সম্পূৰ্ণৰূপে তৈয়াৰ হৈ উঠিছে গৰম গৰম ভাতৰ সৈতে খাবলৈ খুব ধুনীয়া হয় লগতে এই জোলখন স্বাস্থ্যৰ বাবেও খুবেই উপকাৰী আশা কৰোঁ আপোনালোকে ৰেচিপিটো আদৰি ল'ব ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ